হাই দি দিয়া হাই দিয়া হাই দিয়া এতিয়া চুমা এটা দি দিয়া হাতেৰে দিয়া চুমা এটা গাইজ কুমুচিখা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু এতিয়া আমি যাব ওলাইছোঁ বালাজী মন্দিৰ আৰু মন্দিৰত গৈ কি কৰোঁ সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম আৰু চাই থাককচোন মোৰ ভিডিঅ'টোৰ জৰিয়তে যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতু আমি বৌহঁতৰ ঘৰলৈ আহিছিলোঁ আৰু বৌহঁতৰ লগতে আমি দুয়োটা পৰিয়াল বালাজী মন্দিৰলৈ বুলি ওলালোঁ আৰু এয়া চাওকচোন এতিয়া মই ৰেডি দেই আৰু লগতে ইমন আৰু বৌ আমি সকলো এতিয়া যাব ওলালোঁ দেই। আমাৰ বাবে টেক্সি আহি গ'ল। এতিয়া আমি গাড়ীত আহি আছোঁ আৰু ছোৱালীৰ গান লগোৱাত গাড়ীত আৰু এয়া চাওকচোন তাইৰ নাচোন আৰম্ভ হৈ গ'ল আৰু এতিয়া গুৱাহাটীৰ ট্ৰেফিকৰ কথা কি ক'ম আৰু সেই গতিকে আমি এতিয়া ট্ৰেফিকৰ মাজে মাজে আহি থাকিব লগা হৈছে আৰু ভিডিঅ'টো চাই থাকক। ফাইনেলি আমি আহি পাই গ'লোহি বালাজী মন্দিৰ আৰু এয়া চাওকচোন আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইটো চাব দেই আৰু এতিয়া বালাজী মন্দিৰৰ প্ৰথমে ভিউটো চাই লওক। এতিয়া আমি গাড়ীৰ পৰা নামি মন্দিৰৰ ভিতৰলৈ বুলি আহিলোঁ আৰু প্ৰথমে এতিয়া জোতা চেণ্ডেল খুলি ল'ব লাগে। মন্দিৰৰ কাষতে আছে 2 টকাকৈ লয় এযোৰ চেণ্ডেলত আৰু এতিয়া আমি জোতাবোৰ খুলি লৈ হাত মুখ ধুওঁ বুলি আহিলোঁ আৰু এয়া দেখিছে নহয় হাত ভৰি ধুই ল'লোঁ আৰু ছোৱালীও বোলে হাত ভৰি ধুৱে এয়া দেখিছে তাই বৰমাকে ধুৱাই দিলে আৰু এতিয়া আমাক এৰি থৈ তাই অকলে যাব ওলাইছে আৰু যিহেতু মন্দিৰত মোবাইল এলাউ নাছিলে সেই গতিকে মন্দিৰৰ ভিতৰ ভাগ দেখুৱাব নোৱাৰিলোঁ আৰু বাহিৰৰ পৰাই দেখুৱালোঁ আৰু সেৱা কৰি পেলাই এতিয়া আমাৰ ভোক লাগিছিল সেই গতিকে বোলো কিবা এটা খাই লওঁ বুলি তাতে থকা ৰেষ্টুৰেণ্টখনত সোমালোঁ আৰু এতিয়া তাত আন একো নাপায় ইডলি আৰু ধোচা কফি পাইছিল আৰু আমি ধোচা আৰু কফি খাই ল'লোঁ। খাই মেলি এতিয়া আকৌ গ'লোঁ মন্দিৰৰ চাৰিওকাষ আৰু লগতে মন্দিৰৰ ভিউটো চাওঁ বুলি আহিলোঁ আৰু এয়া দেখিছেই নহয় ছোৱালী ৰৈয়ে নাথাকে এতিয়া আকৌ ফেইন পালে এয়া দেখিছে নহয় কথা পতাত ব্যস্ত আৰু সিহঁতৰ লগত খেলাত ব্যস্ত আৰু দেউতাকে ৰৈ চাই থাকিলে আৰু আমি এনেদৰেই এনজয় কৰিলোঁ দিনটো আৰু এয়া দেখিছে ছোৱালী কি ভাল পাইছে। তাই আকৌ আহি পেলাই এতিয়া ফিল্ডত আনকেইটা ল'ৰা ছোৱালীৰ লগত বল খেলাত ব্যস্ত হ'ল দেই আৰু সমানে তাইও বল খেলিবলৈ লাগিলে আৰু এয়া দেখিছেনে এই মন্দিৰলৈ আহি সঁচাকৈ ভাল লাগিলে আৰু এই মন্দিৰটো ISBTৰ ওচৰতে আছে গুৱাহাটী আৰু আপোনালোকো আহিব আৰুতো বহু লোক আহিছেই চাগে। আমি প্ৰথমবাৰ আহিলোঁ সেই গতিকে ভিডিঅ' কৰি থৈ দিলোঁ মেমৰি হিচাপে যিহেতু ছোৱালীও প্ৰথম আহিছে আৰু এয়া দেখিছেই নহয় ছোৱালী ৰৈ নাথাকি অকল খেলিছে আৰু খেলিছে সমানে সেই ছোৱালীজনীৰ সৈতে সমানে খেলিছে দেখিছে নহয়। ছোৱালী যিহেতু আহিবই বিচৰা নাছিলে তাই খেলি ভাল পাইছিলে সেই গতিকে সন্ধিয়াই লাগিছিলে আন্ধাৰ হ'ব নেকি দেখিছেই নহয় আৰু তাই নাযায় দেউতাকে টানি লৈ আহে আৰু শেষত এটা তাইকো বল কিনি দিলে আৰু দেখিছেই নহয় আৰু তাই খেলাত ব্যস্ত। এতিয়া চাওকচোন তাইও সমানে এই পোৱালিকেইটাৰ লগত বল খেলাত ব্যস্ত আৰু তাক খেলিব নিদিয়ে দেখিছেনে কিমান জেদা জেদি। তোমালোক দুইটাই খেলা ভগাই খেলা ভাইটিকো দিয়া খেলিব। মন্দিৰত সেৱা প্ৰাৰ্থনা কৰাৰ পিছত তাই অকল খেলিয়ে আছে আনকেইটা ল'ৰা ছোৱালীৰ লগত আৰু ইমান জেদা জেদি আনকেইটা ল'ৰা ছোৱালীৰ লগত আৰু এয়া দেখিছেনে তাই শান্তিৰে থাকাই নাই আৰু অকল খেলিছে আৰু খেলিছে। মন্দিৰৰ ভিউটো সঁচাকৈ বৰ ধুনীয়া দেই আৰু মন্দিৰ ভাগ বহুত চাফা আছিলে আৰু এয়া দেখিছেনে পঞ্চমুখী নাগ সঁচাকৈ মন্দিৰলৈ গৈ খুবেই ভাল লাগিলে আৰু আপোনালোকেও মিছ নকৰিব আহিব সময় সুবিধা মিলিলে।
আমি কিন্তু আহিলোঁ। ফাৰ্ষ্ট টাইম হ'লেও বহুত ভাল লাগিলে আৰু ইমন আৰু বহিয়া আছে আৰু দেহাই খেলাত ব্যস্ত আৰু ইয়াত দেখিছেনে বল খেলি আছে তাই। কি যে তাই ফূৰ্তি বলটো পায় আৰু ইয়াত দেখিছেনে বল খেলিয়ে আছে আৰু এতিয়া শেষত যাওঁগৈ বুলি কৈছোঁ নাই, তাই বলতে বহিবলৈ গৈছিলে আৰু পৰিলে। শেষত এতিয়া বৰমাকৰ লগত খেলিছে আৰু খেলি খেলি সন্ধিয়াই হৈ গ'ল দেই। তাইক তথাপিও যাব মন কৰা নাই আৰু বৰমাকেও তাইৰ লগত খেলাত ব্যস্ত আৰু শেষত এতিয়া দেউতাকৰ লগত আপত্তি, তাই বোলে দেউতাকৰ লগত বল খেলে। তাই দেখিছেই নহয় দেউতাকৰ লগত বল খেলিছে আৰু এতিয়া বল খেলাৰ মাজতে কি অংগী ভংগী দেখিছে চাওকচোন। আৰু শেষত এতিয়া আমি ঘৰলৈ বুলি আহিলোঁ আৰু এতিয়া কুঁহিয়াৰ ৰস দেখি কুঁহিয়াৰ ৰস খাই ল'লোঁ। যদি ভাল পায় ভিডিঅ'টো তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া শেষত আমি ঘৰলৈ বুলি আহি আছোঁ আৰু ইয়াত দেখিছেই নহয় সন্ধিয়া লাগিল, তথাপিও ভাল লাগিলে। শেষত ছোৱালীয়ে ঘৰত আহি দেখিছেই নহয় পঢ়াত ব্যস্ত, যেন তাই পঢ়া মিছ নকৰে আৰু এতিয়া তাই হাত ভৰি নোধোৱাকৈ পঢ়াতহে লাগিছেহি।